যিদৰে বুজাব তোমাক মোৰ হৃদয়ত জ্বলি থকা এই দাবানল কথা। কিয় তুমি আজি কৈছা ইমান ব্যাকুল? কিয় তুমি কেনেদৰে পাহৰিব পাৰিলা বহাগৰ মাহত এই দাদুৰ কথা? সেই কথা মই কদাপি পাহৰা নাই। বহাগ মাহত শুক্লা দ্বাদশী ৰাত্ৰি যিজনক তুমি স্বপ্নত দেখিবা সেইজনে ক'ব তোমাক জীৱন্ত কৰি দেখিলা তেনে স্বপ্ন আৰু তাৰ বাবে তুমি আজি কৈছা ইমানেই ব্যাকুল। কিদৰে বুজাব পাৰোঁ মই সেই সপোনৰ কথা? এজন প্ৰেম পাখি বান্ধি মোক হৃদয়ত আঁকোৱালিলো। প্ৰেম পাখি বান্ধি তাৰ একটি গম নাপাওঁ কোন তেওঁ হাতে কোন সমস্ত শব্দ ভঙ্গ কৰি গুচি গ'ল সেই অজানি যুৱক দূৰ দূৰলৈ। তুমি নষ্ট ব্যাকুল দেখা জগত নষ্ট পৰিণত। গতিকে পক্ষী তুমি এইবোৰ কথা মনলৈ নানিবা। পৰিছে মনত মোৰ প্ৰভু ভোলানাথ দিয়া বৰৰ কথা। তুমিতো প্ৰভুৰ বৰত এই জগতৰ এই তিনিটা ৰূপৰ সকলো পুৰুষৰে চিত্ৰ অংকন কৰিব পাৰা। এই অংকন কৰা তুমি জগতৰ সকলো পুৰুষৰে চিত্ৰ অংকন কৰা। চিত্ৰ অংকন কৰিলে জানো তোমাৰ মনৰ বেদনা উপশম পাব? আমাৰতো কাৰ্যটি কৰিবলৈ অমান্ত হৈছা। পিছতে তুমি নকৰিবাচোন তোমাৰ এই অনুৰোধ ৰক্ষা কৰিব পৃথিৱীৰ সমগ্ৰ পুৰুষসকলৰ দেৱতাসকলৰ ছবি মই এতিয়া চাবা মই তোমাৰ এই অনুৰোধ ৰক্ষা কৰি মই ইয়াতে ছবি নিশ্চয়
তোমার চিন্তা অপর বাঁচাতে না প্রাণ দেবতা এইবার মই যত সংস্কার সকলো পুৰুষেৰে মই ছবি কৰিম কিন্তু এও নহয় মোৰ প্ৰাণৰ দেৱতা
Wow, thật tình đúng chị nào con cứ kiểu họ mà thằng nào rồi rồi chúng nó cho nó chị nào chị nào kêu chị nào chị nào ok tụi mình cứ nói sao được quá chị thằng kiểu Em ăn giật đi bắt đầu món không còn em cũng còn đợt quá quần áo không kìa
vì tại sao cái mùi máu đỏ đến chặt chẽ vì sao vì tại sao rồi